নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি এয়া ডাং দিয়াৰ পৰাই মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু আগত দিছিলে ল'ৰাবোৰে, কিন্তু তাত নামিবলৈ সুবিধা নোহোৱাৰ কাৰণে মই ভিডিঅ'টো নকৰিলোঁ। আজি এইখন এখন বিশেষ বিয়া এইটো কাৰণেই, বিয়াৰো বহুত ভাগ আছে, বহুতখিনি আজি দেখিছোঁ আমি বহুত বেলেগ বেলেগ ধৰণৰ বিয়া আছে। মাল্য বিয়াও থাকে, যেনেকৈ বৈদিক বিয়াও থাকে, ঠিক তেনেকৈ এইখনো বিয়াৰ এটা ভাগ হয়, য'ত এই ধৰণে ঘৰৰ সন্মতি থকাৰ পাছতো ছোৱালী পলুৱাই লৈ অহা হয়। আৰু এয়া পলুৱাই অনাৰ পাছত ন কইনা কি ধৰণে আদৰিছে আপোনালোকলৈ সেয়াই অলপ ভিডিঅ' হিচাপে আগবঢ়ালোঁ। আৰু এই ধৰণেই সকলোৰে সন্মতিত, সকলোৰে উপস্থিতিত আৰু দৰা কইনাক আনি গা ধুৱাই কইনালৈ যি কাপোৰ কানি আৰু সোণৰ গহনা এপদ দুপদ কিবা বনাই থোৱা আছিলে, সেয়ে পিন্ধাই নতুনকৈ সজাইছে। ন কইনাক এই ধৰণে সজাই লৈ এয়া সকলোৰে আগত বহাইছে। সকলোৰে আগত দুইজনকে বহাই কিছুমান সৰু সৰু নিয়ম এইবোৰ কৰাইছে। আৰু এয়া তাত লগৰখিনি খুব জোকাই আছিলে, কাৰণ আজিৰ পৰা ফ্ৰেণ্ডশ্বিপো অলপ হ'লেও মানে আগতে যেনেকৈ ডেকা কালত মানে ফ্ৰেণ্ডৰ মাজত ঘপককৈ ওলাই গুচি গৈছিল মা ওলাই গৈছোঁ বুলি, এতিয়া আৰু সেইখিনিও অলপ বান্ধোনত আহিলে। চ' সেইকাৰণে লগৰখিনি খুব জোকাইছিলে তাক। সেইখিনি সময়ো অলপ বেলেগ ধৰণৰ আছিলে, তাৰো দুখ লাগিছিলে, মানে যিমান যি হ'লেও অলপ এটা বেলেগ ফিলিং। আৰু এয়া সেন্দুৰ দিয়া পৰ্ব, নতুন কইনা, নতুন জীৱন, কইনাৰো জীৱন আজিৰ পৰা বেলেগ হ'ব আৰু ল'ৰাজনৰো জীৱনলৈ নতুন নতুন জীৱনৰ এখিলা এখিলা পাত খোল খাব। চ' আমাৰ ফালৰ পৰাও সিহঁতলৈ খুব শুভকামনা থাকিলে। এয়া সেন্দুৰ দিয়া পৰ্ব এইধৰণে। তাৰপাছত ডাঙৰসকলক সেৱা কৰাইছে। ককাকৰ খুব আনন্দ, আমি দুদু বুলি কওঁ, আমাৰ পুথু আচলতে খুব আনন্দ নাতিয়েক এজনী পালে। আৰু এখন ঘৰৰ মানে বিশেষকৈ ল'ৰা ছাইডৰ ল'ৰা ইয়ে বাকী আছিলে বিয়া হ'বলৈ পাতিবলৈ। চ' দদৌয়েকৰ মানে খুব, আৰু দদৌয়েকৰ খুব ক্ল'জ হয় সি, সেইকাৰণে খুব ভাল পাইছে এই ধৰণে গাঁৱৰ মানুহক ভাত পানী খুৱাই এখন ধুনীয়া বিয়া, য'ত সকলোৰে সন্মতি মৰম চেনেহ লুকাই আছে। আৰু এয়া এখন বিয়া আমিও এই ধৰণে ফূৰ্তি ফাৰ্তা কৰি লাহেকৈ ঘৰলৈ, দেখিছে মাহীয়েকহঁতৰ মানে একদম ততেই নাই, এই ধৰণে সকলোৱে এনজয় কৰিছে, খুব ভাল পাইছে। ডাঙৰ বিয়াটো সেইটো বেলেগ, বৰ বিয়া পাতাটো সেইটো বেলেগ। আৰু এইখিনি লগৰখিনিও খুব ফূৰ্তি কৰিছে, শুনকচোন সিহঁতৰ বিহু নামবোৰ। আৰু এই ধৰণেই এখন বিয়া আজি হৈ গ'ল। আমিও এই ধৰণে বিয়া খাই মেলি ঘৰলৈ উভতিলোঁ। আজিলৈ বাই।